আজি মই আপোনালোকক দেখুৱাম শিঙি মাছৰ লগত বেঙেনা চব্জি কেনেকৈ বনাওঁ আৰু এয়া দেখিছে মই তেল অলৰেডি দি থৈছোঁ আৰু কেৰাহী গৰম হ'ল দিছোঁ মই মিঠাতেল তাৰপিছত আৰু এয়া শিঙি মাছ চাই দেখিছে আৰু এই শিঙি মাছখিনি মই ইয়াত প্ৰথমে ফ্ৰাই কৰি ল'ম চাওক আপোনালোকে এনেকৈ অলপ মাছখিনি ফ্ৰাই কৰি ল'ব যাতে ভাঙি নাযায় চব্জিখিনি বনালে আৰু মোৰ এইটো ক'বলৈ গ'লে ফেভাৰিট চব্জি মানে বহুত ভাল লগা চব্জি আৰু এইটো মই শিকিছোঁ মোৰ মাৰ পৰাহে আচলতে আৰু এয়া চাওক ৰঙা হৈ গ'ল ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ মই এতিয়া আকৌ ইয়াত কাঢ়ি ল'ম ভালকৈ শিঙি মাছটো বহুত ফুটে নহয় বহুত সাৱধানকৈ ফ্ৰাই কৰিব দেই এয়া তেলখিনি গৰমটো হৈয়ে আছে এতিয়া মই চাওক ইয়াত দি দিম এইখিনি কি লৈছোঁ চাওক পিঁয়াজ লৈছোঁ এটা নহৰু আদা একেলগে পেষ্ট কৰি ল'লোঁ জলকীয়া দুটা লৈছোঁ আপোনালোকে জলকীয়া জ্বলা বেছি খাব নোৱাৰে যদি আপোনালোকে নিদিব আৰু খাব পাৰে যদি দি ল'ব সেইটো আপোনাৰ নিজৰ লগত কথা তাৰপিছতে ইয়াত তেজপাত আৰু আলু তাৰপিছত বিলাহীটো দেখিছে ডাঙৰ এটা মই লৈছোঁ ইয়াত দিছোঁ অকল পিঁয়াজ এইখিনি প্ৰথমে আপোনালোকে অলপ ৰঙচুৱা কৰি ল'ব পিঁয়াজখিনি এতিয়া ৰঙচুৱা হ'ল অলপ মই দিম এতিয়া ইয়াত নহৰু আৰু আদা পেষ্টখিনি একেলগতে দি দিম আকৌ পিঁয়াজখিনিৰ লগত এতিয়া এইখিনিও অলপ ৰঙচুৱাকৈ আকৌ ভাজি লওঁ তাৰপিছত দিছোঁ মই চাওক এয়া তেজপাত দি দিব আপোনালোকে মই 4 খিলা তেজপাত দিছোঁ তাৰপিছত দিম এয়া চাওক জলকীয়া দি দিছোঁ দুটা এতিয়া দিম মই আকৌ এয়া চাওক মছলা দিছোঁ মই এয়া ধনিয়া গুড়ি 1 চামুচ জিৰা গুড়ি 1 চামুচ আৰু এইটো ৰং দিছোঁ জলকীয়া ৰং আৰু এয়া দিছোঁ হালধি 1 চামুচ তাৰপিছত এতিয়া একেলগে আপোনালোকে এইখিনি মছলাখিনি ইয়াতে দি দিব তাৰপিছত এতিয়া তেলখিনিৰ লগত ভালকৈ আমি মিহলাই ল'ম এতিয়া অলপ দেখিছে পানী অলপ মই ইয়াত দি দিম কাৰণ মছলাখিনি পানী অকণমান দি দিলে এতিয়া গোটেইখিনি সমানে মিহলি হৈ যায় তাৰপিছত এতিয়া মই দিওঁ ইয়াত প্ৰথমে আলুখিনি দি দিছোঁ আলুখিনি অকণমান সময় এনেকৈ ভাজি লওঁ চাওক বেঙেনা এইখিনি ইয়াত দি দিছোঁ তাৰপিছত এতিয়া 5 মিনিট সময় হৈ গ'ল মই এতিয়া নিজৰ পৰিমাণ অনুসৰি নিমখ দিম আপোনালোকে এইটোতো নিজৰ পৰিমাণ অনুসৰি দিব মই 1 চামুচ আৰু এয়া চাওক আৰু আধা চামুচ এইখিনিতে আকৌ ভালকৈ মই লৰাই লওঁ এনেকৈ মই লৰাই ল'লোঁ গোটেইখিনি ভালকৈ তাৰপিছত এতিয়া অলপ সময় মই মছলাখিনি বেঙেনাখিনিৰ লগত যাতে সোমাই যায় মই তেতিয়ালৈকে অকণমান সময় ঢাকি ৰাখোঁ এইখিনি তাৰ 5 মিনিটমানৰ পিছত মই আকৌ চাম কি হৈছে এতিয়া চাওঁচোন কেনেকুৱা হৈছে বেঙেনাখিনি ৱাও চাওক ৰংটো বৰ ধুনীয়া হৈছে অলপ সিজিব লৈছে আৰু চব্জিখিনি তাৰপিছত এতিয়া মই ইয়াত শিঙি মাছখিনি যিখিনি ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি মই ইয়াত দি দিওঁ এতিয়া চাওঁ আহকচোন কেনেকুৱা হৈছে এয়া চাওক সিজিছে অলপ তাৰ এতিয়া মই ইয়াত অলপ পানী দি দিম চাওক পানীটো আপোনালোকে নিজৰ পৰিমাণত দিব মই অলপ একাপ এইটো কাপত একাপ দি দিছোঁ পানী এই পানীখিনি দি দিছোঁ তেতিয়ালৈকে সিজিবও অলপ ভালকৈ আৰু গ্ৰেভিও হ'ব আৰু বহুত ভাল লাগিব খাই আৰু এতিয়া অলপ 5 মিনিটমান মই এনেকৈ ঢাকি থওঁ তাৰপিছত মই ধনিয়া আৰু বিলাহী ইয়াত দি দিম এতিয়া মই চাওঁচোন সিজিছেনে নাই মই চাই লৈছোঁ ৰ'ব
এয়া চাওক মই আলুডোখৰ অলপ চাই লৈছোঁ, এয়া সিজিছে আলু। তাৰপিছত মই এতিয়া ইয়াত দি দিম বিলাহী আৰু ধনিয়া। বিলাহী আৰু ধনিয়া দিলে খাবলৈ যে বহুত ভাল লাগে জানেনে, আৰু ধনিয়াৰ গোন্ধটোৱেতো বেলেগ হয় নহয় জানো। আৰু এতিয়া মই 3 মিনিটমান এইখিনি ঢাকি ৰাখোঁ। এতিয়া চাওঁ মই সিজিলে নাই। এয়া চাওক সিজি গ'ল আৰু ধুনীয়াকৈ পানীখিনিও শুকাই গ'ল। বাছ লাহে লাহে কিন্তু আপোনালোকে লৰাব দেই। চাফ হৈয়ে গৈছে আৰু এতিয়া মই উলিয়াই দিওঁ, ভাতো খাবলৈ সময় হ'ল। বাছ হৈ গ'ল আৰু চাওক ইমান ধুনীয়া। শিঙি মাছ প্ৰতিজনী শিঙি মাছেই আছে, এজনীও ভঙা নাই। এয়া চাওক শিঙি মাছবোৰ এনেকৈ আছে, মই এজনীও ভঙা নাই। আপোনালোকে খালি লাহে লাহে লৰাব। এতিয়া মই আৰু উলিয়াই দিওঁ। এয়া চাওক মই ৰেডি কৰি দিলোঁ মোৰ ৰেচিপি, আৰু আপোনালোকে এনেকৈ বনাই এদিন খাব। আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে শ্বেয়াৰো কৰি দিব।